উপদেষ্টা মহোদয়, লগতে সন্মানীয় বিষয়ববীয়া সদস্যসকল, আজি আমি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ লৈছোঁ। আপোনালোক সকলোৱে জানে যে যোৱা 2-3 দিনত আমাৰ বাক্সা জিলাৰ জিলা সদৰৰ সাংবাদিক দিলীপ কুমাৰ বড়ো আৰু নন্দ বুঢ়া ঠগী ছেত্ৰীক আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে শাৰীৰিকভাৱে নিৰ্যাতন চলাইছে। ইয়াৰ সমান্তৰালভাৱে দুগৰাকীকৈ কাকত বিতৰকক শাৰীৰিকভাৱে অপদস্থ কৰা হৈছে। ইয়াৰ প্ৰতিবাদকল্পে আমি বাক্সা জিলা সাংবাদিক সন্থাৰ আহ্বান মৰ্মে তামোলপুৰ প্ৰেছ ক্লাবেও আজি এটি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ লৈছোঁ। আমি সাংবাদিকৰ ওপৰত যিটো নিগ্ৰহ, ইয়াৰ প্ৰতিবাদকল্পে আজি তামোলপুৰ প্ৰেছ ক্লাবে ক'লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আৰু ইয়াৰ লগে লগে আমি আমাৰ আৰক্ষী প্ৰশাসনৰ লগতে মহকুমা প্ৰশাসন আৰু অসম চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ যাতে আমাৰ সাংবাদিকৰ ন্যায় নিৰাপত্তা সুনিশ্চিত কৰে। কৰোনা ভাইৰাছৰ প্ৰতিৰোধৰ সময়ত যি লকডাউন চলি আছে, সেই সময়ত আমাৰ বাক্সা জিলাৰো সাংবাদিকসকলে বাতৰি সংগ্ৰহৰ কাৰণে লাগি থকা সময়ত আমাৰ অসমীয়া খবৰ কাকতৰ দিলীপ বড়ো, নন্দ বুঢ়া ঠগী ছেত্ৰী আৰক্ষী অৰ্ধসামৰিক বাহিনী শাৰীৰিকভাৱে যে নিৰ্যাতন চলাইছে তাৰ প্ৰতিবাদ জনাইছোঁ। আজি আমি তামোলপুৰ প্ৰেছ ক্লাবে ক'লা বেজ পৰিধান কৰি আৰু ভৱিষ্যতে তেনেকুৱা যাতে নহয় তাৰ বাবে আৰক্ষী প্ৰশাসনক সকীয়াই দিছোঁ। আৰু ইতিমধ্যে আমি আজি এই কাৰ্যসূচীৰ পিছতে ক'লা বেজ পৰিধান কৰা কাৰ্যসূচীৰ পিছতে আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিম আমাৰ উপায়ুক্ত মহোদয়লৈ আৰু আমাৰ এই সাংবাদিক দুজনৰ লগতে, যাতে আমাৰ যি পেপাৰ বিতৰক হকাৰ তেওঁলোকৰ নিৰ্যাতন চলোৱা কাৰ্যকো আমি গৰিহণা দিছোঁ। আৰু ভৱিষ্যতে যাতে এনেকুৱা ঘটনা নহয় তাৰ কাৰণে মই প্ৰশাসনক ওচৰত আহ্বান জনাইছোঁ যাতে সাৱধান কৰি দিয়ে তেওঁলোকৰ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীসকলে। সম্প্ৰতি যে কৰোনাৰ মহামাৰী চলি আছে আৰু এই লকডাউনৰ সময়ছোৱাত যে আমাৰ বাক্সা জিলাৰ দুগৰাকী সাংবাদিক আৰু দুগৰাকী হকাৰক যে আৰক্ষীয়ে যি নিৰ্যাতন চলাইছে, আমি তীব্ৰ ধিক্কাৰ দিছোঁ, তীব্ৰ প্ৰতিবাদ জনাইছোঁ। আমি তামোলপুৰ প্ৰেছ ক্লাবে যে এনেকুৱা ধৰণৰ ঘটনা যাতে কেতিয়াও পুনৰাবৃত্তি নঘটে, যে COVID-19 যি তাৰ যুঁজত আমাৰ যুঁজি আছে সাংবাদিকসকলে, আৰু এই সাংবাদিকসকল যেতিয়া নিৰ্যাতনৰ সন্মুখীন হ'বলগীয়া হয়, এনেকুৱা ধৰণৰ দুৰ্ভাগ্যজনক ঘটনা হ'ব নোৱাৰে কেতিয়াও, আৰু ভৱিষ্যতে যাতে নহয় মই তাৰ কাৰণে আৰক্ষী প্ৰশাসনক জনাইছোঁ। আমাৰ বাক্সা জিলা প্ৰশাসন এই ক্ষেত্ৰত যাতে সজাগ হয়, সদায় দৃষ্টি ৰাখে আমাৰ সাংবাদিকসকলৰ ওপৰত, যে দিনে নিশাই যে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি যে সাংবাদিকসকলে যে কৰোনা যুঁজত অৱতীৰ্ণ হৈছে, সংবাদ পৰিৱেশন কৰিছে, এনেকুৱা ক্ষেত্ৰত যাতে কেতিয়াও বা কোনো কালেই বা এনেকুৱা ধৰণৰ ঘটনা নঘটে তাৰ কাৰণে মই দাবী জনাইছোঁ আৰক্ষী প্ৰশাসনক আৰু আমাৰ বাক্সা জিলা প্ৰশাসনক, যে আমাৰ যি নন্দ বুঢ়া ঠগী ছেত্ৰী আৰু আমাৰ দিলীপ বড়ো সাংবাদিক বাক্সা জিলাৰ লগতে আমাৰ দুগৰাকী হকাৰক যে এনেকুৱা ধৰণৰ নিৰ্যাতন চলাই যে আমাৰ সাংবাদিকসকলক যি নিগ্ৰহ কৰিলে, এনেকুৱা ধৰণৰ ঘটনা যাতে নঘটে মই পুনৰবাৰ আৰক্ষী প্ৰশাসনক আহ্বান জনাইছোঁ। এই ক্ষেত্ৰত সকলোৱে সহযোগ কৰি আমাৰ যি COVID-19 কৰোনা মহামাৰীৰ যুঁজ তাত সকলোৱে সহযোগ কৰি আমি আগবাঢ়ি যাওঁ আৰু আমি জয়ী হওঁ, তাকে মই আহ্বান জনাই COVID-19 এই COVID-19ক প্ৰতিহত কৰাৰ ক্ষেত্ৰত দেশৰ যি স্বাস্থ্যকৰ্মী, আৰক্ষী বাহিনী, অৰ্ধসামৰিক বাহিনীৰ সমান্তৰালভাৱে ইয়াক প্ৰতিহত কৰাৰ কাৰণে ৰাজ্যখনৰ যিসকল সংবাদকৰ্মী আছে, সংবাদ মাধ্যমৰ ব্যক্তিসকল আছে, তেওঁলোকেও দিনে নিশাই অতন্ত্ৰ প্ৰহৰীৰূপে কাম কৰি আছে। এনেকুৱা এক জটিল ক্ষণত সংবাদকৰ্মীসকলৰ যি স্বাধীনতা, এই স্বাধীনতাত আঘাত সানিছে বাক্সা জিলা আৰক্ষীয়ে। বিগত কেইটামান দিনত বাক্সা জিলাৰ দুজনকৈ হকাৰক আৰু দুগৰাকীকৈ সংবাদকৰ্মী ক্ৰমে বৰমাৰ দিলীপ বড়ো আৰু আমাৰ বাক্সা জিলাৰ নন্দ বুঢ়া ঠগী ছেত্ৰী, এই দুগৰাকী সাংবাদিকক শাৰীৰিকভাৱে প্ৰহাৰ কৰিছে। এনেকুৱা কাৰ্যক আমি তামোলপুৰ প্ৰেছ ক্লাবে ধিক্কাৰ দিছোঁ। সংবাদকৰ্মীসকলৰ যি স্বাধীনতা, এই স্বাধীনতাত যেন খৰ্ব কৰাৰ চেষ্টা কৰিছে আৰক্ষী বিভাগে। এনে ক্ষেত্ৰত আমাৰ সাংবাদিকসকলে বা সংবাদকৰ্মীসকলে বা সংবাদ মাধ্যমৰ লগত জড়িত ব্যক্তিসকলৰ যি জীৱনৰ নিৰাপত্তা, এই নিৰাপত্তালৈকে ভাবুকি অহা আমি দেখিবলৈ পাইছোঁ। এনেধৰণৰ কাৰ্য যাতে ভৱিষ্যতে সংঘটিত নহয় তাৰ বাবে আমি বাক্সা জিলা উপায়ুক্ত মহোদয়, বাক্সা জিলাৰ আৰক্ষী অধীক্ষকৰ লগতে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰী ডাঙৰীয়াকো আমি অনুৰোধ জনাইছোঁ যাতে সাংবাদিকসকলৰ নিৰাপত্তা সুৰক্ষিত ৰাখে আৰু আমাৰ সংবাদকৰ্মীসকলে COVID-19ৰ হকে
যুঁজিবলৈ ক'ভিড 19ক প্ৰতিহত কৰাৰ ক্ষেত্ৰত যুঁজ দিবলৈ যাতে সংবাদকৰ্মীসকলক অনুপ্ৰেৰণা যোগায় তাৰ ব্যৱস্থা ল'বলৈ আমি টানি অনুৰোধ জনাইছোঁ।